Hello everyone, welcome back to my YouTube channel. নমস্কাৰ সকলোকে মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন অকণমান ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে বহুত মৰম দিছে, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু আজি আকৌ ভাবিলোঁ আপোনালোকৰ লগত অকণমান কথা পাতোঁ। এইটো কাৰণে কথা পাতোঁ বুলি ভাবিলোঁ, মই সেইদিনা ইনষ্টাগ্ৰামত মানে মই এইটো যে কুৱেশ্যন সুধিবলৈ দিব পাৰে যে সেইটো দিছিলোঁ। তাতে মই কৈছিলোঁ যে আপোনালোকে যি কুৱেশ্যন সুধিব মই সেইখিনি মানে ইউটিউবৰ লং ভিডিঅ'ত মানে ৰিপ্লাই কৰিম। আৰু আজি মই এতিয়া ৰিপ্লাই কৰিম। মই লেপটপটো ওলাই লৈছোঁ, তাতে কুৱেশ্যনখিনি ৰাখি গৈছোঁ। তাৰপাছত আহি গ'ল মোক ফাৰ্ষ্ট কুৱেশ্যনটোত আহোঁ এতিয়া। বাকী নহ'লে মই কথা পাতি গৈ মেইন টপিকটো পাহৰি পেলাই এনেই মই কথা পাতি গৈয়ে থাকিম। আৰু মোৰ এবাৰ কথা ক'ব ষ্টাৰ্ট কৰিলে মই ষ্টপ হোৱাৰ নামেই নহ'ল মানে, সেইটো কাৰণে ভাবিছোঁ ফাৰ্ষ্টতেই মই কুৱেশ্যনৰ আনচাৰখিনি দি যাওঁ, মাজে মাজেতো কথা পাতিয়ে থাকিম। চ' লেটছ গ'। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছিলে যে মই কেনেকৈ মানে ঘৰ মেনেজ কৰিছোঁ, লগতে মই মোৰ চাকৰিটো কেনেকৈ চলাই আছোঁ আৰু ছ'চিয়েল মিডিয়াখিনি কেনেকৈ মেনেজ কৰোঁ। ইম্পৰ্টেণ্ট কুৱেশ্যন। আগতে কি হৈ যায়, যেতিয়া মই ঘৰত আছিলোঁ তেতিয়া ৰাতিপুৱা লেটকৈ উঠিলেও হৈ যায়, কাৰণ শাহুমাই কৰে, ভাত চাত বনায় আৰু মই লেটকৈ উঠি অফিচ যাওঁ। আৰু অফিচত গৈও তেনেকৈ মানে ইমান কামৰ প্ৰেছাৰটো নাথাকে ন, তেতিয়া মানে মই পূৰা ভিডিঅ' এডিটিং হওক কিবা অফিচত গৈ পেলাই কৰি লওঁ আৰু এতিয়া কি হৈ গৈছে, এতিয়া ৰাতিপুৱা 6টাত শুই উঠি পেলাই গোটেই আৰু কামখিনি কৰি মেলি আজৰি হওঁ মানে এইফালে 10টা বাজি যায়। 10টা বজা মাত্ৰ মানে মই আকৌ মোৰ ভিডিঅ'ৰ কাম থাকে, ভিডিঅ'ৰ কামখিনি কৰোঁ বা নকৰিলোঁ, আকৌ পেণ্ডিং কৰি আকৌ 11টা চাৰে 11টাত ভাত বনাব হয়েই। কিন্তু তাৰ মাজতো মই মিলাই ভ্লগ এডিটিং কৰোঁ, ভ্লগ মানে ভিডিঅ' শ্বুটিং কৰোঁ, কেমেৰাটো ক'ৰবাত ৰাখি লওঁ, তেনেকৈ মই মেনেজ কৰি আছোঁ। আৰু ইভিনিং কিন্তু 3টা বজাৰ পৰা মোক মানুহে নাপায়, সেই টাইমটো মই শুম মানে। মই যদি নুশু নহয় মোৰ ভাল নালাগে, তেতিয়া গাটো ভাল নালাগে আৰু ৰাতি মানে কাম চাম কৰিব মোৰ মানে মন নাযায়। সেইকাৰণে মই দিনত মানে মই শুবই লাগিব মানে মাষ্ট আৰু তাৰপাছত সেয়াই তেনেকৈ মেনেজ কৰি আছোঁ আৰু এতিয়া ভগৱানৰ কৃপাত ভালদৰে মেনেজ কৰি আছোঁ। মই আচলতে ভবা নাছিলোঁ ইমানখিনি মই পাৰিম নে নোৱাৰিম। যেতিয়া মানে মই হাজবেণ্ডৰ লগত ইয়ালৈ আহিছিলোঁ তেতিয়া মানে ভাবি আছিলোঁ কি হ'ব মোৰ, মই জানো পাৰিম। কিন্তু মানুহে কয় নাই যে সময়ে মানুহক সলনি কৰে, সময়ে মানুহক শিকায়, সেই তেনেকুৱা কথা। আৰু মোক এতিয়া সময়ে সলনি কৰিছে, সময়ে কথা শিকাইছে, বহুতখিনি কথা শিকি আছোঁ, কৰি আছোঁ আৰু লাইফত কৰি যাম, আগলৈ শিকি থাকিম। মানুহৰ এনেও জীৱনৰ শেষ পৰ্যায়লৈকে মানুহে শিকে, যিকোনো কথা হওক। যিমান ডাঙৰ মানুহ হ'লেও যদিও কিবা কাম নাজানে, একদম অন্তিম পৰ্যায়লৈকে মানুহে শিকে। গতিকে ময়ো শিকি যাম আৰু লগতে কৰি যাম। আপোনালোকে আশীৰ্বাদ কৰিব, আপোনালোকে মৰম কৰিব, তেতিয়া মই সকলোখিনি কাম আৰু এনেকৈ মেনেজ কৰি যাম আৰু ভিডিঅ' দি যাম। চ' মোৰ আনচাৰটো এইটো আছিলে যে মই কেনেকৈ মেনেজ কৰি আছোঁ, চবফালে মিলাই মেলি মেনেজ কৰি আছোঁ। আৰু ঘৰৰ কামো মই ভালদৰে কৰি আছোঁ, লগতে মোৰ ছ'চিয়েল মিডিয়া কামখিনিও মই সমানে নিবলৈ চেষ্টা কৰি আছোঁ। আৰু এতিয়া নেক্সট কুৱেশ্যনটোত আহোঁ। নেক্সটটো হৈছে সুধিছে যে অকণমান তোমাৰ বিষয়ে কোৱা। মোৰ বিষয়ে কি ক'ম, মোৰ বিষয়েতো ক'বলৈ এতিয়া আপোনালোকে যি দেখিছে মই সেইজনীয়ে হয়। অলপ মই আগৰ কথা কৈ দিছোঁ, মানে মোৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বা মই কেনেকৈ ক'ত পঢ়ি পেলাই ইমান পালোহি। চ' মই বাহনা বাল্য ভৱনত পঢ়িছিলোঁ, যোৰহাট বাহনা বাল্য ভৱনত পঢ়িছিলোঁ। তাৰ পৰা মই মেট্ৰিক পাছ কৰিলোঁ 2015 চনত। 2015 চনত মেট্ৰিক পাছ কৰি পেলাই মই ডাইৰেক্ট JBত মানে এডমিশ্যন লৈছিলোঁ আৰ্টছত। তাৰপাছত আৰ্টছত এডমিশ্যন লৈ পেলাই মই তাতে হাই ছেকেণ্ডেৰী কৰিলোঁ। হাই ছেকেণ্ডেৰী কৰি পেলাই তাৰপাছত মই তাতে ডিগ্ৰীত এডমিশ্যন ল'লোঁ। ফিল'চফিত অনাৰ্ছ আছিলে, ফিল'চফিত অনাৰ্ছ সেয়া কমপ্লিট কৰিলোঁ, 3 years কমপ্লিট কৰি তাৰপাছত মাষ্টাৰ্ছৰ কাৰণে JBতে আকৌ এডমিশ্যন ল'লোঁ।
JBত এডমিশ্যন লৈ মই মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ মই 2022 চনত মাষ্টাৰ্ছ কমপ্লিট কৰিছোঁ মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ আৰু টোটেল মানে মই 7 years পঢ়িছোঁ JB কলেজত গতিকে JB মানে ইম'শ্যন হয় মোৰ কাৰণে যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰাই মানে ড্ৰিম আছিলে যে মই JBত পঢ়িম আৰু ভগৱানে ক'ৰবাত নহয় ক'ৰবাত মিলাই দিছিলে মানে JBত মানে পঢ়াটো আৰু তাৰ পাছত এই কুৱেশ্যনটোৰ লগতে মানে মই দুটামান কথা এড কৰি দিওঁ ঠিক আছে কুৱেশ্যনটোৰ আনচাৰটোৰ লগত যে বহুত মানুহে সোধে তুমিতো মাষ্টাৰ্ছ কৰিছিলা তুমি কিহৰ কাৰণে টিচিং লাইনত নগ'লা বা প্ৰফেচাৰ লাইনত তুমি কিহৰ কাৰণে নগ'লা অবভিয়াছলি এইমটোতো বাৰু সেইটোৱে লৈছিলোঁ কিন্তু তাৰ পাছত কি হৈ গ'ল ট্ৰেকটো মই অকণমান সলনি হৈ গ'ল মানে আচলতে পৰিস্থিতিও কিছুমান সলনি কৰে বা মই নিজে ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰিছিলোঁ সেইটো কাৰণে মই মাষ্টাৰ্ছ কমপ্লিট কৰিয়ে মই WNGCত ট্ৰেইনিং কৰিলোঁ 1 year আৰু সেইটো মানে মই একচুৱেলি কেনেকৈ মই নিজে ইণ্ডিপেণ্ডেণ্ট হওঁ সেই সৰুৰ পৰাই মানে খুব মাইণ্ডছেট এটা আছে মানে যে কেনেকৈ মই ইণ্ডিপেণ্ডেণ্ট হওঁ আৰু সৰুতে যেতিয়া কলেজ কৰিছোঁ তেতিয়া মানে মই স্কলাৰশ্বিপ পাইছোঁ সেই বস্তুখিনি মানে নিজে কৰি মোক মানে লাগে যে মই কেতিয়া নিজে ইনকাম কৰিম আৰু পঢ়িব কাৰ ইচ্ছা নাযায় পঢ়িবতো মন গৈয়ে থাকে পঢ়িব মন গৈছিলে তেতিয়া কিন্তু কিছুমান পৰিস্থিতিৰ কাৰণে মই নিজৰ পঢ়াটো মানে ইমান আৰু কণ্টিনিউ নকৰিলোঁ PhD হওক বা বেলেগ কিবা পঢ়াৰ কাৰণে মই ভাবিলোঁ কেনেকৈ মই এতিয়া ইণ্ডিপেণ্ডেণ্ট হওঁ কেনেকৈ মই পইচা ঘটো কেনেকৈ মই লাইফত আগবাঢ়িব পাৰোঁ আৰু তাৰ পাছত মোৰ এতিয়া সেয়া দাইল পাতি থৈ আহিছোঁ দাইল পাতি পেলাই ইয়াত কথা পাতি আছোঁ আৰু তাৰ পাছত সেয়াই আৰু মানে আৰু এটা কথা কওঁ এতিয়া বহুতে সোধে মোক তুমি ডান্স শিকিছিলা নেকি মই সৰুৰ পৰা ডান্স গান এইবোৰৰ লগতে জড়িত সঁচা ক'ব গ'লে কিন্তু যেতিয়া মই পঢ়াৰ ক্ষেত্ৰতো আগবাঢ়ি গ'লোঁ আৰু মই বহুত ভালকৈ পাছ কৰিছিলোঁ মেট্ৰিকৰ পৰা মই মাষ্টাৰ্ছলৈকে মোৰ মাৰ্কছ চবেই ভাল হয় আৰু সেইকাৰণে ভাবিলোঁ যে পঢ়াটোত আছোঁ যেতিয়া কালচাৰেলখিনি কমপ্লিট আঁতৰাই দিওঁ আৰু কমপ্লিট আঁতৰাই দিয়াৰ চক্কৰত মানে মোৰ বহুতখিনি মই নিজৰ লছ কৰিলোঁ মই ভাৰতনাট্যম শিকিছিলোঁ মই সৰুতে গান শিকিছিলোঁ আৰু মোৰ মায়ে ভোকাল বিশাৰদ হয় মই একচুৱেলি বৰগীত মই মাৰ পৰাই শিকা হয় মই দিহানাম বৰগীত চব গাইছিলোঁ চব কৰিছিলোঁ কিন্তু মাজতে চব ট্ৰেক মোৰ খেলি মেলি হৈ গ'ল মই এৰা নিচিনা হৈ গ'ল আৰু তাৰ পাছত আহি গ'ল মোৰ কৰ্পৰেট লাইফ কৰ্পৰেটত সোমাই দিয়াৰ পাছত অবভিয়াছলি মই বহুত ভাল কাম কৰি আছিলোঁ আৰু লগতে মই মানে বহুত ভাল এটা ইনকাম ষ্টেজত আছিলোঁ য'ত মানে ভাল লাগিছিলে পইচা মানে ইনকাম কৰি তেনেকৈ আৰু তাৰ পাছত গৈ কৰি আছিলোঁ ইয়ালৈ অহাৰ আগমুহূৰ্তলৈকে মই কৰি আছিলোঁ আৰু এতিয়া এৰিব লগা হ'ল আৰু এৰিব লগা হোৱাটোত মোৰ 1%ও দুখ নাই আৰু এটা কুৱেশ্যন ইয়াতে সুধিছিলে বাইদেউ এগৰাকীয়ে যে এটা জব পাবলৈ মানুহৰ কিমান প্ৰব্লেম তুমি ট্ৰান্সফাৰ ল'ব পাৰিলা হয় তুমি কিহৰ কাৰণে এৰিলা মই ট্ৰান্সফাৰ ল'ব পাৰিলোঁহেঁতেন কিন্তু ইয়াত এটা নতুন জেগা হয় ইয়াত মোৰ কাষ্টমাৰ বেছ নাই মই ইয়াত কাকো চিনি নাপাওঁ তো অকণমান প্ৰব্লেম হ'লহেঁতেন কিন্তু ষ্টিল মই পাৰিলোঁ হয় ট্ৰান্সফাৰ ল'বলৈ কিন্তু মোৰ কৰিব ইচ্ছা নাছিলে এক ছেকেণ্ড লোহিত আহিছে তাক ৱেলকামটো কৰি লওঁ আকৌ কণ্টিনিউ কৰি দিম নে লাষ্ট পাবা এয়া মোৰ ভিডিঅ'টো মানে এতিয়া মানে কণ্টিনিউ নহ'ব এতিয়া মানে যোৱা এতিয়া মোৰ ভিডিঅ'টো কণ্টিনিউ নহ'ব গোটেই খেলি মেলি হৈ গ'ল ট্ৰেকটো যিটো কথা কৈ আছিলোঁ পাহৰিয়ে গ'লোঁ মানে মই এতিয়া কি কথা পাতি আছিলোঁ আকৌ মই ভিডিঅ'টো চাব লাগিব কি কৈ আছিলোঁ তুমি গোটেই খেলি মেলি কৰি দিলা গম পাইছানে সেইটোতো জানে চবে ৰচকে ৰমলা বুলি কৈছে কি বেয়া কথা ন সেইটোতো হ'বই লাগে কি কৈ আছিলোঁ মই কৰ্পৰেট জবৰ কথা কৈ আছিলোঁ ন সেইটোৱে আৰু মই কৰ্পৰেট জবটো এৰি দিলোঁ আৰু এৰি পেলাই মোৰ অকণো দুখ লগা নাই এইটো কাৰণে দুখ লগা নাই কাৰণ সেইটো মোৰ কাৰণে নাছিলে মই এইটো লাইনৰহে ভিডিঅ' বনোৱা তাৰপাছত সেয়াই আৰু মানে ডান্স কৰা কিবা কিবি গান গোৱা এইবোৰ লাইনৰহে মই আৰু এতিয়া মই বহুত সুখী এইটো লাইফত থাকি পেলাই
আৰু তাৰ পাছত আৰু এটা বহুত মানে মই ফেচ কৰি থাকোঁ মানুহৰ আগত, সেইটোৱে হৈছে তুমি চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই নকৰা নেকি? তুমি এপ্লাই কৰাচোন। মোৰ এতিয়া ধৈৰ্য নাই পঢ়ি থাকিবলৈ, মোৰ 1% ধৈৰ্য নাই। কাৰণ মই যদি সেইফালে মই জানো যে মই যদি নিজক একদম কমপ্লিট নিজক মই যদি টাইম দিওঁ আৰু যদি মই ছ'চিয়েল মিডিয়া বন্ধ কৰি মই যদি এবাৰ ভাবি লওঁ যে এইটো মই কৰিমেই, বাই হোক মই সেই বস্তুটো কৰিব পাৰিম। মানে কমপ্লিট চবৰ পৰা খালি আঁতৰি দিব লাগিব, কমপ্লিট মই নিজক লৈ পেলাই অনলি ফ'কাছড মানে মই মোবাইলো এৰি দিব লাগিব টোটেলি। তেতিয়া মোৰ যেতিয়া হাই ছেকেণ্ডেৰী এক্সাম আছিলে তেতিয়া মানে মই তেনেকুৱা হৈছিলে, মোৰ মোবাইলো মই মানে চুবলৈ পাহৰি গৈছিলোঁ, তেনেকুৱা হৈ গৈছিলে। আৰু মই বহুত ভাল ৰিজাল্ট কৰিছিলোঁ তেতিয়া। আৰু সেই তেনেকৈ যদি মই পঢ়োঁ তেতিয়া মই নিশ্চয় পাৰিম। আৰু সেইটো কাৰণে মোক কৈও থাকে, মোৰ ঘৰৰ মানুহেও কয় যে তই দি চাচোন কিয় নাজানো মই একদম ইণ্টাৰেষ্টেড নহয়। এতিয়া মানুহে কয় তুমি চৰকাৰী চাকৰিলৈ ইণ্টাৰেষ্টেড নহয়। মই এটা আপোনালোকক কথা কওঁ, যদি মই আজি এইখিনি কৰি পেলাই যদি মই আজি এটা ধুনীয়া ইনকাম কৰি আছোঁ, যদি চৰকাৰী চাকৰিয়ালে যোনখিনি এটা মানে চেলেৰি তেওঁলোকে পাই আছে, যোনখিনি আমাৰ এৰিয়াৰ কথা কৈছোঁ, যদি মই সেইটো ইনকাম কৰি থাকিব পাৰিছোঁ এনেদৰে, তেনেহ'লে মই তাত আকৌ মাথা মৰাৰ মোৰ দৰকাৰ নাই। আৰু এইটো মোৰ এতিয়া মোৰ যোনটো ইউটিউব হয় বা ফেচবুক হয়, ইনষ্টাগ্ৰাম, এইখিনি মোৰ লাইফ টাইম হয়। যেনেকৈ চাকৰিটো লাইফ টাইম থাকে, এইখিনিও লাইফ টাইম থাকিব। চ' তেনেকুৱা কথা, মই মানে নোৱাৰোঁ, মানে মই ইণ্টাৰেষ্টটো নাই। মানে কেলৈ গম নাপাওঁ মই একদম অকণমান। আৰু যোনে মোক ক'ব সেই মানুহটোক মোৰ ভাল নলগা হৈ যায় তাৰপিছৰ পৰা। মানে চবৰে ড্ৰিম বেলেগ ন, মোৰ ড্ৰিম বেলেগ। আজি মই এনেদৰে মই নিজক মানে প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ, মই নিজক এনেদৰে মানে ৰাখিব বিচাৰিছোঁ, মই এনেদৰে লাইফটো এনজয় কৰিব বিচাৰিছোঁ। তাত বেলেগ মানুহে ক'ব নেকি যে তই এইটো চৰকাৰী চাকৰি কৰ বা তই এনেকৈহে কৰ, আৰু সেইটো নহয়, সেইটো মোৰ কাৰণে নহয়। আজি মই যিখিনি কৰি আছোঁ, এজন যোনে প্ৰিপেয়াৰ কৰি আছে চাকৰিৰ কাৰণে বা যোনে ভাবিছে মই এইটো, তেওঁলোকে জানো এইখিনি কৰিব পাৰিব? তেওঁলোকৰ সেইখিনি পটেঞ্চিয়েল আছে জানো যে তেওঁলোকে এইখিনি কৰিব পাৰিব? নাই। গতিকে তেওঁলোকে নোৱাৰে কাৰণে তেওঁলোকে সেইটোত ধান্দা দিছে। আৰু মোৰ সেইটো বস্তুৰ প্ৰতি ইণ্টাৰেষ্ট নাই কাৰণে মই মোৰ কেৰিয়াৰ হিচাপে মই মোৰ এইটো লাইফ মানে চুজ কৰিছোঁ। কিমানখিনি আগলৈ মোক ভগৱানে দিব নাজানো, বাট আই লাভ মাই লাইফ, আই লাভ মাই কেৰিয়াৰ। আৰু এইটো মোৰ কাৰণে বেষ্ট মানে প্লেটফৰ্ম নিজকে মানে মই এষ্টাব্লিছ কৰা। চ' আপোনালোকে আশীৰ্বাদ কৰিব, আপোনালোকে মৰম দিব, তেতিয়া মই আগবাঢ়ি গৈ থাকিম। আৰু মোৰ কথাখিনিয়ে যাতে কাকো বেয়া নাপায়, মই নিজৰ কথাখিনিহে মানে বৰ্তমান কৈ আছোঁ। চ' তেনেকুৱা কথা। আৰু দুটামান কুৱেশ্যন মোক সুধিছে, জমনি কুৱেশ্যন সোধে মানুহবোৰে। মোৰ ড্ৰেছিঙৰ ওপৰত সুধিছিলে যে তোমাৰ ড্ৰেছখিনি ক'ৰ পৰা লোৱা, কি নাই। একদম সেইটো মানে শুনিবলৈ চাগে কিবা লাগিব। মই নহয় সদায় চিপেষ্ট পিন্ধোঁ, একদম সঁচা কথা সেইটো। বহুতে এক্সপেঞ্চিভ পিন্ধি ভাল পায়, বহুতে ব্ৰেণ্ডেড পিন্ধি ভাল পায়, কিন্তু মই চিপেষ্ট পিন্ধোঁ। মই মিছ'ৰ পৰা লওঁ কেতিয়াবা, আৰু এতিয়া বাৰ্থডে আহিলেহে মই লিটল বক্স হওক বা চাভানা হওক তাৰ পৰা মানে লওঁ। কিন্তু মই এনেতো চব মই মিছ', ফ্লিপকাৰ্ট সেইখিনিৰ পৰাই চলি থাকোঁ। আৰু ৰিচেণ্ট মই জিন্স পিন্ধিছিলোঁ, সেইখিনিৰ লিংক বিচাৰি আছিলে চবেই, সেইখিনি মোক সৰোজিনী মাৰ্কেটৰ পৰা আনি দিয়া মোৰ হাজবেণ্ডে। দেলহি ডিউটি যাওঁতে মোৰ কাৰণে লৈ আহিছিলে সৰোজিনীৰ পৰা। আৰু মানে পিন্ধিলে আৰু মানে কি আৰু চিপেষ্ট পিন্ধা বা তুমি ব্ৰেণ্ডেড পিন্ধা এইটোতো মেটাৰ নকৰে। বাছ ভাল লাগিব লাগে, দেখিবলৈ এক্সপেঞ্চিভ লাগিব লাগে, বাছ সেইটোৱে মেটাৰ কৰে মোৰ, বাকী কথা নাই। আৰু এটা কুৱেশ্যন সুধিছিলে যে তুমি কাপোৰ বনোৱাবোৰ এৰি দিলা নেকি? এতিয়া বৰ্তমান মোৰ এনেকুৱা এটা ষ্টেজত আছোঁ য'ত মই কাপোৰ বনোৱাখিনি আকৌ ষ্টাৰ্ট কৰাৰ কথা মানে এতিয়া ভাবিবই নোৱাৰোঁ। কাৰণ কাপোৰ বনাত ইমানেই এফৰ্ট দিবলগীয়া হয়। মানে মই মানে এটা অৰ্ডাৰ আহিছে বাৰু, সেইটো মই ৰাখি থৈছোঁ, ষ্টাৰ্ট কৰা নাই। মানে মই ভাবিবই পৰা নাই মই কেনেকৈ মেনেজ কৰিম, কাৰণ সেইটোত বহুত টাইম দিবলগীয়া হয়। সেইকাৰণে কাপোৰ চাপোৰ এতিয়া অকণমান স্কিপ কৰি ৰাখিছোঁ। চাওঁ টাইম পালে বনাবও পাৰোঁ, আৰু বনাব লাগিব। এটা অৰ্ডাৰ লৈছোঁ এতিয়া ৰিচেণ্ট। চ' লাইফ চলি আছে। আৰু সেয়াই আৰু এনেকুৱা ধুনীয়া কুৱেশ্যনবোৰ সুধি থাকে মোক। আৰু তাৰপাছত আৰু এটা কুৱেশ্যন, তোমাৰ বেবী প্লেনিং কেতিয়া?
মাই গড কিমান কুৱেশ্যন সুধে সেইটো সুধিবলগীয়া কুৱেশ্যন নেকি আৰু সেইটো আৰু মানুহৰ যেতিয়া চব ফালৰ পৰা মানুহৰ মিলিব লাইফৰ চব গ'ল কমপ্লিট হ'ব তেতিয়া মানুহে সেইখিনি মানে ভাবে আৰু চ' আমাৰ তেনেকুৱা আমাৰ যেতিয়া মিলিব চবফালে তেতিয়া আমি ভাবিম আৰু লাহে এতিয়া মই নিজে হেপি এনেকৈ চম্ভালিবলৈ তাৰ দিগদাৰ হৈ যায় তেনেকুৱা তাৰপাছত সুধিছিলে এইবাৰ পূজা তুমি ক'ত চাবা বা ইয়াত চাবানে তুমি তাত চাবা বুলি কৈছে মানে যোৰহাটত চাবা সঁচা কথা কওঁ মই যোৰহাটৰ পূজাই ভাল পাওঁ বহুত ভাল পাওঁ যোৰহাটৰ পূজা সমান ক'তো হ'ব নোৱাৰে কিন্তু এটা ডিপেণ্ড কৰিব ছুটি সি যদি ছুটি নাপায় কেনেকৈ যাম সেইটোৱে আৰু ভাবিছোঁ চাওঁ ছুটি পালেতো যামেই পাক্কা যাম কাৰণ মই যোৰহাটৰ পূজা বহুত ভাল পাওঁ মিছ কৰিম নহ'লে আৰু ছুটি নাপালেতো ইয়াতে থাকিব লাগিব আৰু ইয়াত থাকিলেও তেতিয়া ছুটি নাপালে এনেও পূজা চাবলৈ নিব নোৱাৰে ক'ত পূজা চাবলৈ নিব খালি আমাৰ কেম্পৰ ভিতৰতে পূজা হয় তালৈ যাব পাৰি হ'লেও আৰু যোৰহাটলৈ যোৱাটোৱে ভাবি আছোঁ যেনে তেনে হ'লেও মিলাব লাগিব মই অকলে হ'লেও মিলাম অকলে জাৰ্ণি কৰি পোৱা নাই কিন্তু মই যাম ভাবিছোঁ যদি ছুটি নাপায় মই অকলে হ'লেও যাম আৰু সেয়াই আৰু এটা কুৱেশ্যন আহি সুধিছিলে মানে মোৰ যোনযোৰ বৰ্ণালী ৱাৰ্ডৰোবৰ মোৰ যোনযোৰ ছেকেণ্ড কাপোৰযোৰ হয় সেইযোৰ মানে মই নিজে দিছিলোঁ নেকি ডিজাইনটো মই নিজে দিয়া হয় কাষ্টমাইজ কৰিছিলোঁ সেইযোৰ আৰু সেইযোৰ বহুত ভাইৰেল হৈছিলে বহুত বেছি এতিয়াও মোক সেইদিনা বৰ্ণালী ৱাৰ্ডৰোবৰ পৰা মোৰ ভিডিঅ'টো লগাই পেলাই মোক টেগ কৰিছে আৰু সেইকেইটা ভিডিঅ'ৰ পৰাইতো মই অকণমান মানুহে মোক চিনি পালে আৰু সেয়াই আৰু চ' সেইটো মই ডিজাইনটো ভাবি পেলাই দিছিলোঁ আৰু বায়ে খালি তাক মডিফাই কৰি পেলাই ধুনীয়াকৈ বনাই দিছিলে সেয়াই আৰু নিগেটিভ কমেণ্টৰ ওপৰত কালিতো দিলোঁৱেই আৰুনো কিমান ক'ম আৰু ন সেয়াই আৰু যদি মানে চব মইতো মোক এতিয়া মানুহে চাগে ইন ৰিয়েলিটি যোনে পাইছে সিয়ে জানিব মই ৰিয়েলত যেনেকুৱা মই এতিয়া ভিডিঅ' বনাই থাকোঁতে তেনেকৈয়ে দিছোঁ মোৰ কোনো মেকিং নাই কোনো বোলে মিছা কথা কৈছে কিবা কিবি সেইবোৰ চিষ্টেম নাই মোৰ মেকিং নাই মই ইন ৰিয়েলিটি যেনেকুৱা মই ভিডিঅ'টো মই তেনেকৈ ওলাওঁ তাতে যদি মানুহে কয় তুমি অভাৰ ৰিয়েক্ট কৰা মই অভাৰ ৰিয়েক্ট কৰিবলৈ কিবা মই আৰু হেৰি নেকি এক্ট্ৰেছ নহয় মই ক'ত এক্টিং কৰিব জানো চ' সেয়াই আৰু মই ৰিয়েল এনেকুৱাই মোক দেখিবা মানে আৰু মেচি এতিয়া যেনেকৈ ক'লে ৰচকী বুলি সেই ৰচকীয়ে কয় আৰু বাকী ইমান ফাষ্টফুড খাইছোঁ মানে কৈছোঁ নহয় মই আবেলি হ'লে ইটো খাওঁ সিটো খাওঁ ৱেইট গেইন হৈছে কণ্ট্ৰলত আহিব লাগিব নহ'ব আৰু এইটো বস্তু এনেকুৱা হৈ হৈছে আৰু মোৰ গম পাইছোঁ য়োগাও কৰা নাই মোৰ কি হ'ব নাজানো আৰু ঘৰলৈ গৈছে বোলে শিকাৰ নাইকিয়া হৈ গ'ল কমাণ্ডোৱে নাইকিয়া হৈ গৈ থাকিব মই গম পাইছোঁ সেইদিনা বাইদেউজনীয়ে কমেণ্ট কৰিছে শকত হৈ গ'লে বোলে গম পাবা বুলি কৈছে সঁচা কথা মই এতিয়া কণ্ট্ৰল কৰিব লাগিব আৰু বহুত খাইছোঁ কি কৰোঁ আবেলি হোৱা মাত্ৰক মানে একদম মনটো আৰু কিবা আৰু ইয়াত মানে ইমানেই ভাল ব্লিংকিট কিবা কিবি একদম দি যায় ন সেইকাৰণে মানে মনটো মানে নেমানে আৰু কেম্পৰ ভিতৰতে ফাষ্টফুডকেইটা সস্তা আৰু লগতে মানে বহুত টেষ্টি বনায় কিন্তু ভাবিছোঁ এতিয়া লাহে লাহে কমাম বুলি চ' এইখিনি আছিলে কুৱেশ্যন তেওঁলোকে সুধিছিলে আৰু আগলৈ আকৌ কুৱেশ্যন সুধিব মই আকৌ ভিডিঅ' বনাম আপোনালোকক দেখাম আৰু এয়া দেখিছে মোৰ হেয়াৰ কালাৰটো নাইকিয়া হৈ গ'ল আকৌ পূজাৰ টাইমত চেঞ্জ কৰিব লাগিব হেয়াৰ কালাৰটো অকণমান মই কালাৰ চালাৰ কৰি পেলাই নিজক ধুনীয়া কৰি ৰাখিহে ভাল পাওঁ মানে মই হেয়াৰ কালাৰ হওক আৰু হেয়াৰত এক্সপেৰিমেণ্ট কৰি থাকি মই বহুত ভাল পাওঁ হেয়াৰটো এটলিষ্ট বাকী মই মেকআপ চেকআপ ইমানটো মই নকৰোঁৱে এয়া দেখিছে নহয় ৰিয়েলে আৰু ক'ৰবাত যদি যাব লগা হয় তেতিয়া লিপষ্টিকটো লগাওঁ আইলাইনাৰটো লগাওঁ আৰু অকণমান মুখত মই ফাউণ্ডেশ্যন নঘহোঁ কম্পেক্ট পাউডাৰটো ইউজ কৰোঁ আৰু অকণমান ব্লাছ বাছ সেইটোৱে মোৰ মেকআপ ডেইলি আৰু মই যদি মানে যদি মানে ষ্টাইলৰ নামত আছে মই যে পাৰ্লাৰত পইচা 2 টকামান দিওঁ সেইটো হৈছে মোৰ হেয়াৰ মোৰ চুলিৰ নামতে মই পইচা খৰচা কৰিব পাৰোঁ বেলেগ মই এইবোৰ
মানে স্কিন কেয়াৰ সেইখিনি বাৰু বেলেগ, সেইখিনি মই ব্ৰেণ্ডৰ পৰা পাই থাকোঁ, তেওঁলোকে মোক ফ্ৰীতে দিয়ে। আৰু চুলিৰো বহুত মই ল'ৰিয়েলৰ পৰা হেয়াৰ মাস্ক আৰু মই চেম্পু টেম্পু এইখিনি পাই থাকোঁ, সেইকাৰণে সেইখিনিত মোৰ পইচা খৰচা নহয়। মই ধৰক চুলি কাট হওক কালাৰ হওক সেইখিনিত মানে মোৰ পইচা খৰচা কৰি পেলাই মানে ভালে লাগে আৰু বেয়া লাগে। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। মোৰ কথাবোৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিব সকলোৱে। যাওঁ এতিয়া ভাত বনাওঁগৈ, দাইলটো অলৰেডি হৈ গ'ল, এতিয়া ভাতত লাগোগৈ আৰু টাইম হৈছে। আজি দিনে দুপৰীয়া ভিডিঅ'টো বনালোঁ, টক চ' উইথ আটলাণ্টা বুলি দিব লাগিব, ইমানে কথা কৈছোঁ মই। চ' আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।